এইমাত্ৰ আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতলৈ। জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য মাতৃ হ'ল নেকি? এখন ফটোৱে এতিয়া ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। আপোনালোকৰো নিশ্চয় জানিব মন গৈছে যে সঁচাকৈয়ে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য মাতৃ হ'ল নেকি? যদিহে তেওঁৰ মাতৃ হ'ল তেন্তে এই সন্তানটি পুত্ৰ সন্তান নে কন্যা সন্তান? বিভিন্ন কাৰণত অভিনেত্ৰীগৰাকী চৰ্চালৈ আহি থাকে। আজি কেইবছৰমানৰ আগতে অভিনেত্ৰীগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰ পাছতে তেওঁক লৈ সকলোৱে ট্ৰল কৰিছিল। বিভিন্নজনে বিভিন্ন ধৰণে তেওঁক সমালোচনা কৰিছিল যদিও তেওঁ সেইবোৰলৈ অকণো কেৰেপে কৰা নাছিল। পিছে আজি পুনৰ তেওঁৰ চৰ্চালৈ আহিছে এখন ফটোক লৈ। তেওঁ এইখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু তাৰ পাছতে সকলোৱে তেওঁক এটা প্ৰশ্ন কৰিছে, তেওঁ মাতৃ হ'ল নেকি? জানিব পৰা মতে তেওঁৰ এই সন্তানটি নিজৰ নহয়। এই সন্তানটি হৈছে দেৱলীনা ভট্টাচাৰ্যৰ ককায়েকৰ সন্তান। তেওঁ নিজৰ বৌয়েক আৰু ককায়েকক শুভেচ্ছা জনাই এনেদৰে শ্বেয়াৰ কৰিছে কণমানিটিৰ হাতখনৰ ফটোখন।